নমস্কাৰ আজিৰ এই ভিডিঅ'ত চতুৰ্থমান শ্ৰেণীৰ পৰিৱেশ কিতাপৰ পাঠ নং 13 শিৱসাগৰলৈ যাত্ৰা নামৰ পাঠটিৰ অনুশীলনীত থকা প্ৰশ্নখিনিৰ আলোচনা কৰিম। ইয়াৰে 1 নম্বৰ প্ৰশ্নটো আছে উত্তৰ লিখা। ক আগৰ দিনৰ 3বিধ বাচন বৰ্তনৰ নাম লিখা। খ শিৱসাগৰত থকা 3টা কীৰ্তিচিহ্নৰ নাম লিখা। গ শিৱসাগৰত থকা ৰজাদিনীয়া পুখুৰী এটাৰ নাম লিখা। ঘ 3বিধ যান-বাহনৰ নাম লিখা। এতিয়া আমি এই 1 নম্বৰৰ এই গোটেইকেইটা প্ৰশ্নৰ উত্তৰখিনি চাই লওঁ আহা। 1 নম্বৰ ক আগৰ দিনৰ 3বিধ বাচন বৰ্তনৰ নাম লিখা। উত্তৰ বানবাটি, বানকাঁহী আৰু গাগৰি। খ শিৱসাগৰত থকা 3টা কীৰ্তিচিহ্নৰ নাম লিখা। উত্তৰ ৰংঘৰ, কাৰেংঘৰ আৰু তলাতল ঘৰ। গ শিৱসাগৰত থকা ৰজাদিনীয়া এটা পুখুৰীৰ নাম লিখা। উত্তৰ গ শিৱসাগৰত থকা ৰজাদিনীয়া এটা পুখুৰীৰ নাম লিখা। উত্তৰ জয়সাগৰ পুখুৰী। ঘ 3বিধ যান-বাহনৰ নাম লিখা। উত্তৰ 3বিধ যান-বাহনৰ নাম হ'ল চাইকেল, ৰিক্সা আৰু উৰাজাহাজ। এতিয়া 2 নম্বৰ প্ৰশ্ন আগৰ দিনত মানুহে কিদৰে সময়ৰ উমান পাইছিল। উত্তৰ আগৰ দিনত মানুহে ঘড়ীৰ সলনি বেলিটোলৈ চাই সময়ৰ উমান পাইছিল। 3 নম্বৰ প্ৰশ্ন যাতায়াত ব্যৱস্থা বুলিলে কি বুজা? তোমালোকৰ অঞ্চলত কি কি যাতায়াত ব্যৱস্থা আছে? উত্তৰ এঠাইৰ পৰা আন ঠাইলৈ অহা যোৱা কৰা কাৰ্যই হৈছে যাতায়াত ব্যৱস্থা। আমাৰ অঞ্চলত পথ পৰিবহণ, জল পৰিবহণ, ৰেল পৰিবহণ ব্যৱস্থা আছে। আমি ইয়াৰ 1 নম্বৰ প্ৰশ্নৰ উত্তৰখিনি কৰিলোঁ, 2 নম্বৰখিনিও কৰিলোঁ আৰু 3 নম্বৰখিনিও কৰিলোঁ। এতিয়া 4 নম্বৰ প্ৰশ্ন হ'ল তলৰ শব্দসমূহৰ বিষয়ে 4 শাৰীকৈ বাক্য লিখা। ইয়াত তলত কেইটামান শব্দ দিয়া আছে আৰু এই শব্দকেইটাৰ বিষয়ে 4 শাৰীকৈ আমাক বাক্য লিখিব দিছে। প্ৰথমটো আছে পৰিবহণ, দ্বিতীয়তে আছে ৰেলগাড়ী, তৃতীয়ত আছে বাচন বৰ্তন, চতুৰ্থত আছে যান-বাহন আৰু পঞ্চমত আছে জলপথ। এতিয়া আহা আমি এই প্ৰত্যেকটো শব্দৰে 4 শাৰীকৈ বাক্য লিখোঁ। পৰিবহণ 1 নম্বৰ বাক্যটো হ'ল পৰিবহণৰ বিষয়ে। যান-বাহনৰ সহায়ত মানুহ আৰু বয় বস্তু কঢ়িয়াই নিয়া ব্যৱস্থাই হৈছে পৰিবহণ ব্যৱস্থা। 2 নম্বৰ বাক্যটো হ'ল আমাৰ দেশত স্থল বা পথ পৰিবহণ, জল পৰিবহণ, ৰেল পৰিবহণ, আকাশী পৰিবহণ আৰু ৰজ্জু পৰিবহণ ব্যৱস্থা আছে। 3 নম্বৰ বাক্যটো হ'ল পৰিবহণ ব্যৱস্থাত আমি নানা প্ৰকাৰৰ যান-বাহন ব্যৱহাৰ কৰোঁ। 4 নম্বৰ বাক্যটো হ'ল আমাৰ গাঁৱত স্থল বা পথ পৰিবহণ ব্যৱস্থা আছে। ইয়াৰ পিছৰটো আছে ৰেলগাড়ী। 1 ৰেলগাড়ীৰ জৰিয়তে দূৰ দূৰণিৰ ঠাইলৈ যাব পাৰি। 2 ৰেলগাড়ীত উঠিবলৈ হ'লে টিকট সংগ্ৰহ কৰাটো প্ৰয়োজন। 3 ৰেলগাড়ীত উঠাৰ কিছু সময়ৰ পিছত টিকট কালেক্টৰে টিকটসমূহ পৰীক্ষণ কৰে। 4 নিৰ্দিষ্ট সময়তহে ৰেলগাড়ী চলে। ইয়াৰ পিছৰটো আছে বাচন বৰ্তন। 1 আগৰ দিনৰ বাচন বৰ্তনবোৰ আজিকালি প্ৰায় নোহোৱা হৈছে। 2 বানকাঁহী, বানবাটি, গাগৰি আদি বাচন বৰ্তনবোৰ আজো ককা আইতাহঁতৰ দিনৰে বাচন বৰ্তন। 3 আগৰ দিনৰ বাচন বৰ্তনবোৰ দেখিবলৈ বৰ ধুনীয়া। আৰু 4 নম্বৰটো হৈছে
সকলোৰে ঘৰত বাচন বৰ্তন থাকে। ইয়াৰ পিছত আছে যান বাহন। 1. যান বাহনৰ সহায়ত আমি এঠাইৰ পৰা আন ঠাইলৈ অহা যোৱা কৰিব পাৰোঁ। 2. বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উন্নতিৰ লগে লগে মানুহে উন্নত মানৰ যান বাহনৰ ব্যৱস্থা কৰিব পৰা হৈছে। 3. যান বাহনৰ সহায়ত মানুহ আৰু বয়-বস্তু কঢ়িয়াব পাৰি। আৰু 4 নম্বৰ বাক্যটো হৈছে আগৰ দিনত যান বাহন নথকাত প্ৰায় খোজকাঢ়িয়ে এঠাইৰ পৰা আন ঠাইলৈ যাব লগা হৈছিল। ইয়াৰ পিছৰটো আছে জলপথ। 1. পানীৰ দ্বাৰা মানুহে অহা যোৱা কৰিব পৰা ব্যৱস্থাক জলপথ বোলে। 2. নাও, পানী জাহাজ আদি জলপথ ব্যৱস্থাৰ উদাহৰণ। 3. আগৰ দিনত মানুহে অহা যোৱা কৰিবলৈ জলপথ ব্যৱস্থা আছিল এক উত্তম ব্যৱস্থা। আৰু 4 নম্বৰ বাক্যটো হৈছে জলপথৰ দ্বাৰাও মানুহে দূৰ দূৰণিলৈ যাব পাৰিছিল। আমাৰ 4 নম্বৰ প্ৰশ্ন উত্তৰখিনি কৰা হ'ল। এতিয়া 5 নম্বৰ ক অংশৰ লগত খ অংশ মিলোৱা। ইয়াতে ক অংশ দিয়া আছে আৰু সোঁফালে খ অংশ দিয়া আছে। এতিয়া নাও পানীত চলে যিহেতু নাও হ'ব জলপথ। উৰাজাহাজ আকাশত চলে যিহেতু সেইকাৰণে উৰাজাহাজ হ'ব আকাশী পথ। ৰেলগাড়ী ৰেলপথ। ঘোঁৰাগাড়ী যিহেতু আলিবাটত চলে সেইকাৰণে হ'ব ঘোঁৰাগাড়ী আলিবাট। আৰু ইয়াৰ 6 নম্বৰ প্ৰশ্নটো আছে তোমালোকৰ ঘৰত ব্যৱহাৰ কৰা যিকোনো এবিধ বাচনৰ ছবি আঁকা। এইটো তোমালোকে নিজৰ ইচ্ছা অনুযায়ী যিকোনো এটা বাচনৰ ছবি আঁকি ল'বা।